হেল্ল' বন্ধুসকল, নমস্কাৰ সকলোকে। হৰ ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিন হৈ গ'ল ভিডিঅ' তেনেকৈ মই আপলোড কৰিব পৰা নাই। ইয়াত একচুৱেলি ক'ব গ'লে সময়ৰ বহুত অভাৱ হৈছে, বহুত ব্যস্ত হৈ আছোঁ এইকেইদিন, সেই গতিকে ভিডিঅ' চিডিঅ' বনাব পৰা নাই। আজি অলপ ওলাই আহিছিলোঁ। ওলাই আহোঁতে ভাবিলোঁ কি ইমান ধুনীয়া চিনেৰী আৰু তাতে মই অহা নতুন জেগা আপোনালোকক অলপ পৰিচয় কৰাই দিওঁ বুলি ভাবিলোঁ। আমি বৰ্তমান গৈ আছোঁ আমগুৰি চাহ বাগিচালৈ। চাওক কি সুন্দৰ পৰিৱেশ, ইমান পৰিষ্কাৰকৈ ৰাখিছে বাগানখন। সোমাই মনটো ভাল লাগিলে। মই ভাবিলোঁ মোৰ ইমান মনটো ভাল লাগিছে যদি আপোনালোকৰো ভাল লাগিব, সেইকাৰণে অলপ ভিডিঅ'কে বনাওঁ বুলি ভাবিলোঁ। চাওক আপোনালোকে, এয়া আমি পাই গ'লোঁ ফেক্টৰী। এইটো আমগুৰি চাহ বাগিচাৰ কাৰখানা হয়। চাওক ইমান ধুনীয়া পৰিৱেশ, কি ধুনীয়াকৈ ৰাখিছে। মই মানে ভাবিছোঁ এইটো কিবা চৰকাৰী কাৰ্যালয় হয় নেকি, ইমান ডিচিপ্লিন, ইমান পৰিপাটিকৈ ৰাখিছে। কি মজা গোন্ধ, কেঁচা চাহপাতৰ গোন্ধ সৰুৰ পৰা পাই আহিছোঁ। ময়ো ক'ব গ'লে আমাৰ ঘৰৰ ওচৰতো এনেকুৱা চাহ ফেক্টৰী আছে, চাহৰ ফেক্টৰী। সৰুৰ পৰাই এই গোন্ধটো পৰিচিত, বহুত দিনৰ মূৰত গোন্ধটো পাইছোঁ, বহুত মজা লাগিলে। दोस्तों देखो हम लोग पहुँच गया वो আমগুৰি চাহ বাগিচা। চাহ কি ধুনীয়া। এতিয়া ফেক্টৰীৰ ভিতৰত সোমাই যাম আমি। বন্ধুসকল, ইয়াত কামটো নহ'ব বোলে, অলপ ভিতৰলৈ যাব লাগিব, বাগানৰ মাজলৈ যাব লাগিব। যাওঁ, চাওক কি ধুনীয়া লাগিছে। এইবোৰ জালুক বাগান, প্ৰতিজোপা গছতে জালুক আছে। ক'ব গ'লে ইমান ধুনীয়াকৈ ৰাখিছে বাগানখন, পৰিপাটিকৈ ৰাখিছে, মেইনটেনেঞ্চ বহুত ভাল। কি সুন্দৰ পৰিৱেশ চাওক আপোনালোকে। এইটো পুখুৰী, বাগানৰ মাজত এইটো ডাঙৰ পুখুৰী। এইখন আহোম ব্ৰিজ, জাজি নদীৰ ওপৰত আছে, সৰু দলং। এখন দলং পাৰ হোৱাৰ পিছতে আমি জেগাডোখৰ পাই যাম। আমি বৰ্তমান গৈ আছোঁ, পাওঁগৈ অলপ দেৰি পিছত। আপোনালোকে কিন্তু চাই যাওক। চেঞ্চৰ লৈ আহিব লাগিছিলে। ছাতি কেনেকুৱা লাগিছে কৈ দে তই একবাৰ। বেছি ভাল লাগিছে দেই, এতিয়া আহি কিনে একদম মজা লাগিছে, মজা লাগিছে, মনটো ভাল লাগিছে হয় নাই? ভাল লাগিছে। আমি পুৰা ঠাণ্ডা উণ্ডা খাই আহিলোঁ, পুৰা স্প্ৰাইট খালোঁ, কি খালোঁ। ভাই কিবা এটা কৈ দিয়া। ভাল লাগিছে বাগানৰ মাজত। এই আমাৰ বন্ধু ৰীল বনোৱাত ব্যস্ত, দুৱাৰা বন্ধু ৰীল বনোৱাত ব্যস্ত। যা ৰায় আমি জংগল কা বিচো বিচ বাগানৰ মাজে মাজে গৈ আছোঁ। এই আমাৰ ফাইটাৰখন, এইখনতে নিব লাগিব আমি। চানচুন, গোটেই পৰিৱেশটো চানচুন, কিন্তু ভাল লাগে ইয়াত। এইবোৰ জেগাত গাৰ্লফ্ৰেণ্ডৰ লগত ফুৰিবলৈ বহুত মজা লাগিব। বাগানৰ মাজে মাজে গৈ আছোঁ, গৈ আছোঁ, গৈ আছোঁ। ঐ মানুহে ক'ত লুকাই গ'ল বে? ঐ মানুহে ক'ত লুকাই গ'ল? আমাৰ এটা পাৰ্চন মিচিং হৈ আছে, ক'ত গ'লগৈ সি? তাক বিচাৰি পোৱা নাই, দেখিয়ে পোৱা নাই ক'ত পালেগৈ। আহি গ'ল গাড়ী, আহি গ'ল আমাৰ শক্তিমান গাড়ী, আহি গ'ল। ব্লগাৰ মানুহ
চলে জগ 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 শক্তিমান। सब लोग पसीना पसीना हो रहा है। बहुत हल যথেষ্ট এবাৰ দিয়া হ'ব। পচিনা পচিনা হৈ গ'ল গোটেই চবৰে। বন্ধুসকল উভতনি যাত্ৰা কৰোঁ আৰু এতিয়া যথেষ্ট ভাগৰ লাগিলে। ভিডিঅ'টো কেনে পালে জনাব আৰু অন্য এটা ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। জয় আই অসম, লাভ ইউ অল।